নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল চিতুল এগ্ৰিকালচাৰ এণ্ড ফাৰ্মিঙলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি মই আলোচনা কৰিবলৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত। বন্ধু বান্ধৱীসকল, যোৱা কেইদিনমান আগতে মোৰ এটা গাভিনী গাহৰিৰ মৃত্যু হৈছিল। আৰু এই গাভিনী গাহৰি কেনেকৈ কিয় মৃত্যু হৈছিল সেই বিষয়ত মই আজি আলোচনা কৰিব ওলাইছোঁ। আশা কৰোঁ ইয়াৰ জৰিয়তে যিবিলাকে নতুন ফাৰ্মাৰ তেখেতসকলে বহু উপকৃত হ'ব। লগতে যিবিলাকে পুৰণা অভিজ্ঞ ফাৰ্মাৰ বা অভিজ্ঞ গাহৰি পালক তেখেতৰ পৰা মই এই ভিডিঅ'ৰ জৰিয়তে এইটোহে কামনা কৰিম, যাতে তেওঁলোকে তেওঁলোকৰ অভিজ্ঞতাৰ পৰা এই মোৰ মৃত্যু হোৱা গাহৰিজনীৰ প্ৰকৃত মৃত্যুৰ কাৰণটো যাতে তেওঁলোকে মোক কমেণ্টৰ জৰিয়তে জনায়। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে বলকচোন আমি এটা সেই মৃত্যু হোৱাৰ আগমুহূৰ্তত লোৱা এটা ভিডিঅ' ক্লিপ আমি চাই লওঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে দেখা পালে গাহৰিজনীয়ে কেনেকুৱাকৈ মৃত্যুৰ আগমুহূৰ্তলৈকে চটফটে আছিলে। খুব বেয়া লাগিছে আৰু বহুত টকা মোৰ লোকচানো হ'ল। কিন্তু বৰ্তমানলৈকে মই সেইটোও চিন্তা কৰা নাই। এইটোহে মই বেছি উলিয়াব চেষ্টা কৰি আছোঁ যে গাহৰিজনী কিহৰ কাৰণে মৰিছিলে। সেই কাৰণটো পাবৰ কাৰণেহে আচলতে মই আজি ভিডিঅ'টো বনালোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে হয়তো জ্ঞাত যে গাহৰিৰ গৰ্ভধাৰণ সময় 114 দিন। তথাপিও কেতিয়াবা 4-5 দিন ইফাল সিফাল হোৱাও মই পাইছোঁ, কিন্তু তথাপিও সেই নৰ্মেল ডেলিভাৰীয়ে হৈ আছিলে। আৰু এইজনীৰ মৃত্যু হোৱা দিনলৈকে 120 দিন হৈছিলে, মানে 6 দিন বেছি হৈ গৈছিলে জন্মৰ সময়টো। যিহেতু মই আগতেও 4 দিনলৈকে বেছি সময় অতিক্ৰম কৰি যোৱা পাইছিলোঁ, সেইকাৰণে মই বিশেষ তেনেকুৱা চিন্তা কৰা নাছিলোঁ। কিন্তু সেইদিনাখন কি হ'ল ময়ো ধৰিবকৈ নোৱাৰিলোঁ। অকস্মাত ডেলিভাৰী হ'ব লগা সময়খিনিতে এনেকুৱাকৈ চটফটাই গাহৰিজনী মৰি থাকিল। তাৰপিছত মই 4জনকৈ পশু চিকিৎসকৰ লগত যোগাযোগ কৰিলোঁ গাহৰিৰ মৃত্যুৰ প্ৰকৃত কাৰণটো বিচাৰি। কিন্তু তেওঁলোকেও মোক মৃত্যুৰ প্ৰকৃত কাৰণটো ক'ব নোৱাৰিলে, কাৰণ গাহৰি ইয়াত তেনেকুৱাকৈ মৃত্যুবৰণ কৰা তেখেতসকলেও পোৱা নাই বুলি মোক জনাইছে আগতে। তো মই তেনেকুৱাকৈ মোৰ ফেচবুকত আপলোড কৰিলোঁ। তাতে মোৰ 2জনকৈ ফেচবুক ফ্ৰেণ্ডে জনাইছে যে অলপ মৰা পোৱালি, পেটৰ ভিতৰত মৰা পোৱালি অলপ দেৰিকৈ থাকিলে তেনেকুৱা হয় বুলি কৈছিলে। কিন্তু মই জ্ঞাত যে বেছি দেৰিও তাৰ পেটত মৰা পোৱালি জন্ম নাছিলে, কাৰণ সেই মৃত্যু হোৱাৰ আগদিনাৰ সন্ধিয়ালৈকে সেই গাহৰিজনীৰ পেটত পোৱালি জীয়াই আছিলে। পেটত গাহৰি পোৱালি লৰি থকা মই প্ৰত্যক্ষ কৰিছিলোঁ। গতিকে মৰা পোৱালি থাকিব নোৱাৰে।
কিন্তু কি কৰিম, অকস্মাত দুৰ্ঘটনাটো ঘটি গ'ল। তেনেকুৱাকৈ বহুজনৰ লগত কথা পতাৰ পিছত সম্পূৰ্ণভাৱে নিশ্চিত নহ'লেও মই কিছু আইডিয়া কৰিব পাৰিছোঁ যে ৰাতিৰ ভিতৰতে সেই মাকজনীৰ পোৱালিসমূহ পেটৰ ভিতৰত মৰিব পাৰে কিবা কাৰণত। তো বন্ধু বান্ধৱীসকল, সেয়েহে আপোনালোকে যাতে গাহৰিজনী প্ৰেগনেঞ্চিৰ সময়খিনি ছাৰ্ভিচ কৰাৰ তাৰিখটো লিখি থৈ দিয়ে, যাতে বেছি হ'লে ডক্তৰৰ লগত পৰামৰ্শ কৰি সেই পোৱালিসমূহ উচিত সময়ত পেটৰ ভিতৰৰ পৰা উলিয়াই আনিব পৰা যায়, সেইটো ব্যৱস্থা কৰিব। ময়ো যিহেতু আগতে তেনেকুৱা পোৱা নাছিলোঁ বা জনাও নাছিলোঁ। কথাতে এষাৰ কথা আছে, শিকিলেহে শিকে বুলি, ঠিক তেনেকুৱা হৈছে মোৰো। এবাৰো শিকি পোৱা নাছিলোঁ মই, এইবাৰ মই ঘটনাটো পাই ময়ো এইবাৰ এটা এক অভিজ্ঞতা বুলি মই ইয়াক ধৰি লৈছোঁ, আৰু আগলৈ যাতে এনেকুৱা নহয় তাৰ বাবে সচেতন হ'বলৈ চেষ্টা কৰিম। আৰু আপোনালোকে যাতে সচেতন হয়, এনেকুৱা ডেলিভাৰীৰ সময় বেছি হৈ গ'লে যাতে আপোনালোকে পশু চিকিৎসকৰ লগত যাতে যোগাযোগ কৰি উচিত সময়ত সেই পোৱালিসমূহ উলিয়াই অনাৰ ব্যৱস্থা কৰে, সেইখিনি ধ্যান দিবলৈ মই আপোনালোকক সকলোকে অনুৰোধ জনালোঁ। তো আৰু যদি কোনোবা অভিজ্ঞ ব্যক্তিয়ে মোৰ ভিডিঅ'টো চাই আছে, তেতিয়াহ'লে তাৰ সঠিক কাৰণটো জনাবলৈ মই অনুৰোধ জনালোঁ। আৰু যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।